আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি সাইডতে থকা বেল আইকনটো দবাই লওক যাতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ সকলোতকৈ আগত চাব পাৰে ধন্যবাদ আৰে টগৰ গোলাপ তই ভালে আছ মোৰ বাদ দে তোৰ ক ভালে আৰু শুনিছিলোঁ তই বোলে বাহিৰলৈ গৈছিলি আজি এসপ্তাহ হৈছে ঘৰলৈ অহা তই যোৱাৰ পিছত বাহিৰলৈকে গুচি গ'লো আৰু অঁ হেৰি তোক খবৰ নকলি যে জানিওনো কিয় সুধিছ মানে এই মানেটো উত্তৰ মই কি দিম নে তই জানিও মোক হাঁহিয়তাৰ পাত্ৰ কৰিব বিচাৰিছ তাৰমানে তই আজিও মোক নাজানো সেই এতিয়াই কলি দেখোন তই কৈছোৱে দেখোন একো নাজানো বুলি কবিনে নহ'লে কিন্তু নহ'লে চহলে নাই মুঠতে তই ৰাস কৰিব নোৱাৰ আৰে তই কথাটো বুজি নাপাওঁ কিয় নবীন দাইতে ঘৰত আহি কৈ থৈ গৈছেহি এইবাৰ বোলে মই ৰাসত দৈৱকী গাব লাগে হা তেখেতৰ কথাটো মই কেনেকৈ পেলাওঁ বাৰু মই সেইবোৰ নাজানো তই যদি মঞ্চত দৈৱকীৰ ভাওজোৰা নহয় মই তহঁতৰ ঘৰ সন্মুখত গৈ পিনি কংসৰ প্ৰৱেশ মাৰিম ইয়া গিন 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 ধেই ইয়া গিন 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 ধেই তই পাগল নেকি বাৰু মই পাগলে মুঠতে বলুৰ পুতেকে যদি বসুদেৱ গায় তই দৈৱকী গাব নোৱাৰ মই জানো সি স্কুলত পঢ়া দিনবোৰৰ পৰাই তোৰ লগত লাইন মাৰিবলৈ বিচাৰি থাকে ঐ মুখ্য মই এক্টিংহে কৰিম কিবা সঁচাকৈতো তাৰ লগত বিয়া নহয় সঁচাকৈতো সঁচাকৈ বিয়াতেতো মই তোৰ লগতহে হ'ম আৰু চাবি আকৌ ৰিহাৰ্চললৈ কিন্তু অহা যোৱা তই মোৰ লগত কৰিব লাগিব তোৰ লগত তোৰ মাইকীয়ে বলুৰ পিতেকৰ লগত দৈৱকী গাব ৰাম 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 বলুৰ পিতেকে তাইক বাৰু অলপ খাব দিবনে সেইটোৱেতো চিন্তা লাগি আছে হেৰি কৰিবিচোন অলপ দেৰি পিছত ৰাসৰ ৰিহাৰ্চলৰ পৰা আহিমগৈ ওলাবি দিনত আকৌ ৰাসৰ ৰিহাৰ্চললৈ কেলৈ যাবি হেৰি অহা ৰাতিলৈহে হ'ব তাই গোপীও নাচিব বোলে ৰাম বলুৰ পিতেকৰ লগত এখন অলপ লিলিমাই হোৱা নাই আকৌ তোৰ মাইকীজনীৰ কৈ দিলোঁ তোক চিন্তাই লাগি আছে এইবোৰ বাৰু হৈ থাকিব তোৰ লগত বাৰু মই যাম তই পাৰিলে মোক অলপ পইচা সহায় কৰিবিচোন মই মাজুলীত মানে ৰাস চাব যাবলগীয়া আছে পইচাই নাই হাতত হ'ব আৰু এতিয়া ৰাসলৈ যাওঁ ব'লক ঐ তই যে মোলৈ ইমান দেৰি বুন্দাপৰ দি ৰখি থাক মৰম নে কোনোবাই লৈ যাব বুলি ভয় তেনেকুৱা একো নাই তোক ভাল পাওঁ কাৰণেহে তোৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ কথা শুন তাৰ বলু পিতেকে লাইন মাৰে বুলি ৰখি থাক হয়নে ক অহা কাৰণে বেয়া পাইছে কাইলৈ পৰা নাহোঁ দে অঁ নালাগে আহিব দে সঁচাকৈ নাহিম কিন্তু মই কৈ দিছোঁ আকৌ মইতো নালাগে বুলিয়ে কৈছোঁ সঁচাকেতো অঁ হ'ব দে নাহোঁ কিবা এটা জ্বলা জ্বলা গোন্ধ পাইছনে ক'ত মই নাই পোৱাচোন জানো পাই মই আকৌ পাইছোঁ কাট মাৰি কথা নকবি দেই ছোৱালী কাইলৈ পৰা কোনটো পৰে লগত আহি থাকিবি মই আহিবলৈ নাই
তই আৰু ইয়াৰ পৰা যাব নালাগে ঘৰ মানুহে দেখিলে হ'লহে আৰু ঠিক আছে যা যাওঁ যা আকৌ যাওঁ যা বোলো সঁচাকৈ যাওঁ যা আকৌ কি চাই আছ ঐ তগৰ কি এইফালে কিয় আৰে এইফালে আনা কি হ'ল ক আহচোন আগত কি হ'ল কি কৰ মানুহে দেখিব দেখিলে দেখক মই কি ভয় কৰিছোঁ নি এনে বৰ সাহসীটো ওলাইছে সাহস নাই ভাবিছোঁ নাইতো অসভ্যটো এইটো আৰু অসভ্য হ'ব লাগে নি ক না পাগলটো এতিয়া আকৌ তোৰ কি হ'ল এনেকৈ অলপ সময় থাকিব দেচোন এনেকৈ থাকিলে তোৰ বাপেৰে বিচাৰি চালাদ কৰিব সেইকাৰণেহে কৈছোঁ কিবা এটা কৰি ঘৰত খবৰটো দে তেতিয়াহে তোৰ বুকু মাজত এনেকৈ সদায় সোমাই থাকিব পাৰিম কিহে দৈব কি ইমান প্ৰেম যে অ' তুমি নিশ্চিন্ত থাকা দৈব কি অতি শীঘ্ৰে এই বসুদেৱে তোমাৰ ঘৰে কৰিব গমন হ'ব স্বামী এতিয়া বচন মাৰি থাকিব নালাগে মই যাওঁ যা বাই 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 সেয়া অতীত বেয়া অতীতবোৰ লগত লৈ ফুৰিলে কষ্ট হয় কষ্ট জীয়াই জীয়াই আছোঁ তাকে ধন্যবাদ দে বুকুখন এতিয়াও কঁপি উঠে গম পাওঁ যেতিয়া যেতিয়া সেই দিনটোলৈ মনত পৰে মাৰ মাৰ ওলাচোন সোনকালে ঐ এক মিনিট ৰচোন এই মোৰ গুটি নচলাবি আকৌ হেল্ল' হেল্ল' ক'ত আছ তই ক এই অভিষেক আগত তোৰ লগত জৰুৰী কথা এটা আছে পথাৰ ওচৰলৈ আহচোন ইয়াতে কচোন এনেকৈ ক'ব নোৱাৰি সোনকালে তই পথাৰৰ ওচৰলৈ আহ না ঠিক আছে মই কৈছোঁ আহ সোনকালে আহ দে কি হ'ল মোক মাতি ইমান দেৰি কৰিলি যে কি হ'ল একো নকওঁ কেলে আৰে আমাৰ সম্পৰ্কটো আৰু ৰাখিব নোৱাৰিম আমি আৰে তই কি কথা কৈছ তোৰে মোৰে সম্পৰ্কটো আৰু আগবঢ়াব নোৱাৰিম আৰে কিন্তু কিয় আজি ঘৰলৈ মাহী আহিছিল মাহীৰ লগত মাহীৰ চিনাকি মানুহ এজন আহিছিল মোক চাবলৈ মা দেউতা মান্তি হৈ গ'ল আৰে ইমানবোৰ হৈ গ'ল ইমান ঘপকৈ তই কি জনা নাছিলে কিয় মোক বিশ্বাস কৰ তই মই একোৱে জনা নাছিলোঁ এইবিলাক তই ঘৰত এবাৰ হ'লেও আমাৰ কথা কৈছিলে মাহীহঁত যোৱাৰ পিছত মা দেউতাক সকলোবোৰ কথা ক'লোঁ কিন্তু মা দেউতাই নেমানিলে দেউতাই একেবাৰে নুবুজিলে আমাৰ কথা তেন্তে আমি পলাই যাওঁ ব'ল মই যদি এইবিলাক কৰোঁ মা দেউতাৰ চিতাৰ মুখ দেখিব লাগিব তই কি মোৰ কথা এবাৰো নেভাবিলি তগৰ এবাৰো নেভাবিলি তই মোৰ কথা মই কি কৰোঁ ক এফালে তই আৰু এফালে মা দেউতা তগৰ তই এবাৰ সপোনবোৰৰ
কথা এবাৰো নাভাবিলি কিয় মই নিৰুপায় গোলাপ কি কৰিম ক কিন্তু কিন্তু এটা সঁচা কথা মোৰ মন মগজুত সদায় তয়ে থাকিবি আৰে এইবোৰ ডাইলগ চিনেমা আৰু কিতাপতে ভাল লাগে গম পাইছ ৰিয়েল লাইফত নহয় আৰু ভাল পোৱা আৰম্ভ কৰি তই আৰম্ভ কৰিছিলি মই নাই কৰা হ'লো তই বুজিবলৈ চেষ্টা কৰ না তই যা ইয়াৰ পৰা যা তই মোৰ কথাটো শুনছোন এবাৰ চুপ চাবলৈ কৈছো যা এবাৰ বুজিবলৈ চেষ্টা কৰ না আৰে যা না তই বুজ না মোৰ কথা মই কেনেকে থাকিম কোৱা তই বুজ না মোৰ কথা মই কেনেকে থাকিম কি হৈ গ'ল এইবিলাক একো তলকিবই নোৱাৰিলোঁ তাকেহে সময়বোৰ আমাৰ নাছিল চাগে সময়বোৰ ঠিকেই আছিল মাত্ৰ পৰিস্থিতিবোৰহে ধুমুহা হাতি আহিলে আচ্ছা বাদ দে তই কিমান দিন আছ ঘৰত মই একেবাৰে গুচি আহিলোঁ কি একেবাৰে গুচি আহিলোঁ মানে মানে মই তাক ডিভোৰ্চ দিলোঁ আৰে কিন্তু কিয় বিয়াৰ দুমাহমানলৈকে চব ঠিকেই আছিল কিন্তু তাৰ পাছতহে তাৰ আচল ৰূপটো দেখা পালোঁ মদ চিগাৰেট খাই মোক ইমান অত্যাচাৰ কৰে কেনেকৈ সহ্য কৰিব পাৰিম বাৰু আৰু ঘৰত কোৱা নাছিল নি কথাবোৰ বহুবাৰ ক'লোঁ শেষত উপায় নাপায় নিজে এই পথটো বাছি ল'লোঁ এতিয়া মা দেউতাও একো ক'ব নোৱাৰা হ'ল তেওঁলোকৰ মৰমৰ চাকৰিয়াল জোৱাই মোক সুখত ৰাখিছিলতো এতিয়া পিছে কি কৰিম ভাবিছ নাজানো কি কৰোঁ তই এনেকৈ অকলে পাৰিবি জানো উপায়তো নাই মই যদি তোক প্ৰস্তাৱ এটা দিওঁ তই ৰাখিব পাৰিবিনে কিহৰ প্ৰস্তাৱ তোক যদি মই মোৰ নিজৰ কৰি লওঁ তই পাগল হ'লি নেকি তহঁতে মোক কি বুলি ভাবিছ চবে নিজৰ নিজৰ মতে কথা কৈ যাবি আৰু মই শুনি যাম তই ভুল বুজিছ তোৰ প্ৰতি মোৰ এতিয়াও ভাল পোৱা কমি যোৱা নাই এইবোৰ সম্ভৱ নহয় সমাজ এখন আছে তোৰ ঘৰখন আছে আবেগ অনুভূতি মৰম ভাল পোৱা এইবোৰ সমাজে বান্ধি দিয়া নিয়মে ৰখাব নোৱাৰে আৰু মই মোৰ ঘৰখনক বুজাব পাৰিমতো আবেগত জিতি কথা নকবি সকলোবোৰ কথাৰে উত্তৰ দিব মই নোৱাৰোঁ আৰে তই কিয় নোৱাৰ পাৰিবি নোৱাৰোঁ মই বুজিবলৈ চেষ্টা কৰ তই মোৰ মূৰত ধৰি ক তোৰ মোৰ প্ৰতি একো নাই বুলি পাগলামি নকৰিবি গোলাপ তই কিয় নোৱাৰ ক না মোক তই মা চাওঁ
উঠিলা অ' মা মানুহজন কোন হয় ব'লা